নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে কোনো ৰেচিপিৰ ভিডিঅ' লৈ অহা নাই। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। বলকচোন চাওঁ তেনেহ'লে আজি কিহৰ ভিডিঅ' লৈ আহিছোঁ। প্ৰথমে মই এয়া ভোট জলকীয়া ছিঙি লৈছোঁ আৰু লৈছোঁ 2 খিলামান মান ধনিয়াৰ পাত, কিয়নো আজি খাবলৈ গৈ আছোঁ কেঁচা আম। আপোনালোকে এনেদৰে জলকীয়া ধনিয়া দি কেঁচা আম পিহনাত পিহি খায়নে? মোৰ কিন্তু খুবেই ভাল লাগে। এতিয়া মই আমকেইটা গুচাই লৈছোঁ। এইটো এটা মিঠা আম, টেঙা মিঠা দুইবিধ আম যদি মিক্স কৰি পিহনাত পিচি খোৱা যায় তাৰ সোৱাদেই সুকীয়া নহয় জানো? সেয়েহে ভাবিলোঁ আজি আম খাওঁ আৰু তাৰ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আমৰ বতৰত যদি কেঁচা আম নাখাওঁ তেনেহ'লে কেনেকৈ হ'ব নহয় জানো? নাখালেতো ভালেই নালাগে। এতিয়া মোৰ আমকেইটা গুচাই লোৱা হৈ গ'ল। এবাৰ ভাল পানীৰে ধুই লৈছোঁ। এতিয়া এই আমকেইটা পিহনাত পিহি ল'ম। আমখিনি ৰুকি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত দি দিম মান ধনিয়াৰ পাত আৰু ভোট জলকীয়া। এইখিনি ভালদৰে ধুই লৈ ৰুকি লোৱা আমখিনি মিহি মিহিকৈ কাটি দিম। আৰু দিম ভোট জলকীয়া। ভয় নাখাব দেই, গোটেইটো নিদিওঁ। এয়া এডোখৰ দিছোঁ আৰু ইয়াত দিম এতিয়া সোৱাদ অনুসৰি নিমখ। এতিয়া কি আৰু নিমখ আৰু জলকীয়াখিনি ভালদৰে মিক্স কৰি খাবহে লাগে নহয় জানো? মোৰ কিন্তু খাওঁ খাওঁ লাগিলেই। আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ অহাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহোঁ, বাই বাই।